আজি যেহেতু সানডে গোটেই দিনটো বহি পেলাই টিভি চাম। আরে কোনে কল কৰিলে? আমাৰ ষ্টাফৰ ৰাজুৱে ফোন কৰিছে দেখোন। হেল্ল' ৰাজু, কেলে ফোন কৰিছিলি? শইকীয়া মই ভোলেনাথ আৰু সিং আপোনালোকৰ ঘৰলৈ আহি আছো। ৰাজু, কিবা ইমাৰ্জেঞ্চি নেকি? নাই শইকীয়া আমি খালি আলহী খাবলৈ আহিম। ঠিক আছে দে, তেতিয়াহ'লে আহ, সোনকালে আহ। হয় শইকীয়া আধা ঘণ্টাত আমি পাই আছোহি। অ'কে সোনকালে মোৰ ধৰম পত্নীক জনাই দিওঁ এইটো কথা। শুনাচোন। কওকচোন। আচ্ছা, আমাৰ অফিচৰ 3জন ষ্টাফ আহিব এতিয়া। কি কয়হে আপুনি? ইমান মূৰামূৰি সময়ত কয় যে। ঘৰত চেনিয়ে নাই, কেনেকে দিব আপুনি চাহ? আপোনাক যোৱা এসপ্তাহৰ পৰা কৈ আছো যে চেনি নাই, কিন্তু আপোনাৰ নিচিনা চিপচ মানুহ আজিলৈকে মই জীৱনত দেখা নাই। সেইটোনো কি ডাঙৰ কথা? তুমি খালি চাহকণ লৈ আহিবা, মই চব মেনেজ কৰি ল'ম। আপোনাৰতো ইজ্জত নাই, আমাৰো ইজ্জত আজি খেদাই দিব। তুমি এনেই টেনচন লৈ আছা। এইটো ভোগৰাম শইকীয়াৰ মাথা, গম পাইছাতো। তুমি খালি চাহকণ লৈ আহিবা, তাৰপিছত খেল চাবা। এইকেইটা আহি পালে। দৰ্জাখন খোলা হৈ আছে, ভিতৰলৈ সোমাই আহা তোমালোকে। শইকীয়া পালোহি। ৰাজু, তহঁতে বহ, মই তহঁতৰ চাহ পানী ব্যৱস্থা কৰোঁগৈ। মানুহকেইটা আহি পালেহি নহয়। ঠিক আছে, মই চাহ লৈ পেলাই গৈ আছো। তুমি যেতিয়া চাহটো লৈ যাবা, তেতিয়া গৈ পেলাই কবা যে মোৰ কাপত চেনি দিয়া নাই, আৰু মোৰ কাপ কোনটো আছিলে সেইটো তুমি পাহৰি থাকিলা। ঠিক আছে। আৰে সিং, তই দেখোন গেঞ্জি পিন্ধিয়ে আহিলি। নাই শইকীয়া বাহিৰত বৰ গৰম পৰিছে, সেইকাৰণে চাৰ্ট তাৰ্ট পিন্ধা নাই আৰু। ঠিক আছে, চাহ মাতি দিছো। শুনিছানে? চাহ লৈ আনা। আহি গ'ল আপোনালোকৰ চাহ। মোৰ কাপটোত চেনি দিয়া নাইতো। আপোনাৰ কাপটোতো চেনি দিয়া নাই, কিন্তু আপোনাৰ কাপ কোনটো আছিলে মই পাহৰিয়ে থাকিলো নহয়। তুমি এটা কাম কৰা, চাহ চবকে দি দিয়া। মোৰ ওচৰত প্লেন এটা আছে। এতিয়া যাৰ ভাগ্যটো সেই ফিকা চাহকাপ গৈছে, সি কাইলৈ আমাক চবকে মাংস ভাত খুৱাব তাৰ নিজৰ ঘৰত। দিয়া ভোলেনাথ, তোমাৰ পৰা ষ্টাৰ্ট কৰা। ভোলেনাথ, তোমাৰ কাপত মানে চেনি নাই ন? শইকীয়া, মোৰ কাপত চেনি আছে দেই। এইবাৰ সিং, তোমাৰ পাল। সিং, তাৰ মানে ফিকা চাহকাপ তোমাৰ ওচৰত গৈছে। নাই শইকীয়া মোৰ ওচৰত ফিকা চাহকাপ অহা নাই। ৰাজু, এইবাৰ তোমাৰ পাল। ৰাজু, খোৱা আকৌ। খাইছো শইকীয়া, এক ছেকেণ্ড ৰখ। শইকীয়া মোৰ চাহ কাপত ইমান চেনি হ'ল যে? তাৰ মানে মোৰ কাপটোৱে ফিকা চাহ। শুনিছানে? শুনা পাইছো।